আজিৰ পৰা প্ৰায় 150 বছৰৰ আগৰ কথা। এজন অসমীয়া ল'ৰাই 7 সাগৰ 13 নদীৰ সিপাৰৰ বিলাতত গৈ ভাৰতীয় প্ৰশাসনিক সেৱা ICS পৰীক্ষাত অতি সুখ্যাতিৰে উত্তীৰ্ণ হয়। কিন্তু তেওঁ উপযুক্ত স্বীকৃতিৰ বাবে থমকি ৰ'ব লগা হ'ল। কিয়নো এনে এটা কঠিন পৰীক্ষাত উত্তীৰ্ণ হিচাপে ঘোষিত হ'বলৈ ন্যূনতম যি বয়সৰ প্ৰয়োজন সেয়া তেখেতৰ হোৱাই নাছিল। এই কথাক লৈ ব্ৰিটিছ পাৰ্লিয়ামেণ্টত তুমুল বিতৰ্কৰ সৃষ্টি হয় আৰু শেষত ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ এগৰাকী সন্মানীয় সদস্য মিষ্টাৰ গ্ৰেণ্ট ডাফে যুৱকজনৰ সপক্ষে যুক্তি আগবঢ়াই পাৰ্লিয়ামেণ্টক পতিয়ন নিয়াবলৈ চেষ্টা কৰি কৈছিল, আমি এই সিদ্ধান্তত উপনীত হওঁতে কেৱল ICS পৰীক্ষাৰ নিয়মাৱলীকহে গুৰুত্ব দিছোঁ। কিন্তু যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেখেতৰ আকাংক্ষাৰ বাটত আমি প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ। তোমালোকে বাৰু সেইজন মেধাৱী ছাত্ৰনো কোন আৰু তেওঁৰ কৰ্মৰাজিৰ বিষয়ে জানানে? এইগৰাকী মহান ব্যক্তিৰ স্মৰণত বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত ষ্টাৰ নম্বৰ সহ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক এক বিশেষ বঁটা প্ৰদান কৰা হয়। এতিয়া তোমালোকৰ নিশ্চয় মনলৈ আহিছে তেখেত কোন, নহয়নে? হয়, তেখেত হৈছে ব্ৰিটিছ বিষয়াৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হোৱা বিশ্বৰ বিদ্যুৎ সমাজৰ দ্বাৰা সমাদৃত অসম তথা ভাৰত মাতৃৰ সুসন্তান আনন্দৰাম বৰুৱাদেৱ। আনন্দৰাম বৰুৱাৰ কথা ক'বলৈ গৈ আজিও প্ৰত্যেকজন হৃদয়বান অসমীয়াৰ শ্ৰদ্ধাত শিৰ নত হয়। কিয়নো তেখেত আছিল অসমৰ প্ৰথমজন স্নাতক, প্ৰথমজন অসমীয়া বেৰিষ্টাৰ, প্ৰথমজন অধিবক্তা তথা প্ৰথমগৰাকী অসমীয়া ICS বিষয়া। তদুপৰি তেখেত আছিল এজন বিদগ্ধ সংস্কৃত পণ্ডিত। সংস্কৃত ভাষাত বিশেষ পাণ্ডিত্যৰে বিশ্বৰ বিভিন্ন নামজ্বলা পণ্ডিতৰ শাৰীত স্থান পাবলৈ বৰুৱাদেৱ সক্ষম হোৱাৰ লগতে বিশ্বজুৰি খ্যাতি আৰ্জিছিল। জ্ঞান চৰ্চাৰ ক্ষেত্ৰত তেখেতৰ সমকক্ষ অসমীয়া লোক সাম্প্ৰতিক কালতো ওলোৱা নাই বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। সংস্কৃত সাহিত্যৰ প্ৰতি আনন্দৰাম বৰুৱাৰ আসক্তি আছিল অতি প্ৰগ্ৰাহ। প্ৰাচীন সংস্কৃত সাহিত্য মন্থন কৰি তেখেতে যি অমৃত উলিয়ালে সি আজিও সমগ্ৰ বিশ্বতে অক্ষয় অব্যয় হৈ আছে। অতি অসাধাৰণ তথা বিৰল ব্যক্তিত্বৰ এই ব্যক্তিগৰাকীয়ে 1850 চনৰ মে' মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম লাভ কৰিছিল। বৰুৱাদেৱৰ পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুৰ্লভশ্বৰী বৰুৱা। সৰুৰে পৰাই অতি মেধাৱী বৰুৱাদেৱৰ গণিত আৰু সংস্কৃত বিষয়ত যথেষ্ট ৰাপ আছিল আৰু স্কুলীয়া অৱস্থাতেই তেখেতে অমৰ কোষখন মুখস্থ মাতিব পাৰিছিল। উত্তৰ গুৱাহাটীৰ পঢ়াশালীত শিক্ষা জীৱন আৰম্ভ কৰা আনন্দৰাম বৰুৱাৰ দিনত অসমত কলেজ নথকাৰ বাবে তেখেতে অধ্যয়নৰ বাবে অসমৰ বাহিৰলৈ গৈছিল। কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়নৰত অৱস্থাত FA পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গণিতত সৰ্বোচ্চ নম্বৰ সহ সন্মানীয় ডাফ স্কলাৰশ্বিপ লাভ কৰে। আনন্দৰাম বৰুৱাৰ বিষয়ে প্ৰেচিডেন্সি কলেজৰ শিক্ষাগুৰু ছাৰ গুৰুদাস বেনাৰ্জীয়ে কৈছিল, 1865 চনৰ প্ৰেচিডেন্সি কলেজত কেইবাগৰাকীও চোকা ছাত্ৰ আছিল, তাৰে ভিতৰত আনন্দৰাম বৰুৱা আছিল সবাতোকৈ মেধাৱী। তদুপৰি ইংৰাজ চৰকাৰে ভাৰতীয় শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ বাবে প্ৰদান কৰা বৃত্তি লাভ কৰি বৰুৱাদেৱ লণ্ডনত বেৰিষ্টাৰ পঢ়িবলৈ গৈছিল আৰু সুখ্যাতিৰে বেৰিষ্টাৰ উত্তীৰ্ণ হৈ অসমলৈ আহি শিৱসাগৰত মেজিষ্ট্ৰেট ৰূপে কাৰ্যনিৰ্বাহ কৰিবলৈ লৈছিল। সংস্কৃত ভাষাৰ অমৃত মন্থনক জীৱনৰ একক ব্ৰত হিচাপে লোৱা বৰুৱাদেৱৰ বিশ্বৰ বুকুত ভাৰতীয় ভাষা শিক্ষাৰ গৌৰৱ বিলোৱাটো দৃঢ় অভিপ্ৰায় আছিল। এই উদ্দেশ্যেই তেওঁ ব্যৱহাৰোপযোগী ইংৰাজী সংস্কৃত অভিধান, উচ্চ সংস্কৃত ব্যাকৰণ, সংস্কৃত শিক্ষাৰ্থী সহচৰ, সৰস্বতী কণ্ঠাভৰণ আদি অমৰ ৰচনাৱলী ৰচনা কৰি উলিয়াইছিল। আনন্দৰাম বৰুৱা অসমৰ এক উজ্জ্বল নক্ষত্ৰ। তেখেতৰ কৃতিত্বৰ সন্মানাৰ্থে তথা অসমৰ শিক্ষাৰ প্ৰসাৰ আৰু গুণগত মানদণ্ড উন্নীতকৰণৰ উদ্দেশ্যে অসম চৰকাৰে 2005 চনৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কৰ সৈতে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ মাজত আনন্দৰাম বৰুৱা বঁটা বিতৰণ কৰি আহিছে।
যিয়ে ছাত্ৰ ছাত্ৰীসকলক বছৰ বছৰ ধৰি অনুপ্ৰেৰণা যোগাই আহিছে। তদুপৰি অসম চৰকাৰে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম শীৰ্ষক অনুষ্ঠান প্ৰতিষ্ঠা কৰে। বৰুৱাদেৱক সুঁৱৰি গুৱাহাটীৰ চানমাৰীত অৱস্থিত এখন উৰণীয়া সেতু আনন্দৰাম বৰুৱা সেতুৰ নামেৰে নামাকৰণ কৰাৰ উপৰিও অসমৰ অনেক বাট-পথ, শৈক্ষিক প্ৰতিষ্ঠান, ছাত্ৰ ছাত্ৰী নিবাস, উদ্যান আদি তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছে। সমগ্ৰ পৃথিৱীকে শোকাহত কৰি এইগৰাকী মহান মনীষী তথা অসামান্য পণ্ডিতে জীৱনৰ মাত্ৰ 19 বছৰ কাল অতিবাহিত কৰি 1889 চনৰ 19 জানুৱাৰীত বংগদেশত আকস্মিকভাৱে মৃত্যুক সাৱটি লয়। পোহৰৰ মৃত্যু নাই, পোহৰ চিৰজ্যোতিষ্মান। আনন্দৰাম বৰুৱায়ো সাগৰৰ দৰে বিশাল ব্যক্তিত্ব তথা নিজা কৰ্মৰ যোগেদি চিৰদিন প্ৰত্যেকজন ভাৰতীয়ৰ হৃদয়ত স্থান দখল কৰি থাকিব।